পুনঃসংস্থাপনের ব্যবস্থা করক উচ্ছেদিত পরিয়ালক পুনঃসংস্থাপনের ব্যবস্থা করক অমানৱীয়ভাৱে 400তকৈ অধিক গৃহ তেওঁলোকে গৃহহাৰা কৰিলে উচ্ছেদ কৰি তাৰ প্ৰতিবাদত আৰু লগতে সেই ধলপুৰ অঞ্চলতে 3খনকৈ আমাৰ ধৰ্মীয় উপাসনা কৰাৰ আমাৰ মছজিদ আছিলে আৰু এখন মাদ্ৰাছা আছিলে সেই মাদ্ৰাছা আৰু মছজিদ 3খনকো তেওঁলোকে অসম চৰকাৰৰ পুলিচ বাহিনীয়ে তেওঁলোকে ভাঙি চুৰমাৰ কৰি দিলে তাৰ প্ৰতিবাদত আমি বাক্সা জিলা আমচুয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছিলোঁ ইয়াৰ পিছতে যিসকল মানুহক উচ্ছেদ কৰাৰ আগতে তেওঁলোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰিব পাৰিব আৰু তেনেকুৱা যদি চৰকাৰে নকৰে তেতিয়াহ'লে আমচুয়ে হাত সাৱটি বহি নাথাকে ইয়াৰ আগতেও আমি অসম চৰকাৰৰ প্ৰশাসনৰ লগত আমি আমচুয়ে আলাপ আলোচনা কৰিছিলোঁ কিন্তু আমাৰ আলোচনাৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া আমি দেখা পোৱা নাই যাৰ বাবে আমি সমগ্ৰ অসমতে আজি আমি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই মানৱ শৃংখল কাৰ্যসূচী নহয় কোভিড প্ৰটকলৰ কাৰণে আমি মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ কিন্তু ইয়াৰ পিছতো যদি চৰকাৰে আমাৰ কথাত আমাৰ আন্দোলনৰ প্ৰতি গুৰুত্ব নিদিয়ে তেনেহ'লে কিন্তু আমি মানৱ শৃংখল কাৰ্যসূচী নহয় আমি ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম আৰু তাৰ লগতে আপোনালোকক জনাব বিচাৰিছোঁ এই ধলপুৰত যিসকল মানুহক উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰা মানুহকক আমি দেখা পাইছোঁ তাতে আমি বিভিন্ন চৰ্চৰ জৰিয়তে আমি গম পাইছোঁ আৰু আমাৰ আমচুৰ প্ৰতিনিধি তাত উপস্থিত হৈছিলে সেই মানুহসকলক শিশুৰ পৰা আবাল বৃদ্ধা বনিতা মুকলি আকাশৰ তলত ইমান বৰষুণ ৰ'দত তেওঁলোকে আছে এটোপাল খোৱা পানীৰ ব্যৱস্থা তেওঁলোকে কৰি দিয়া নাই প্ৰশাসনৰ পৰা আৰু তেওঁলোকৰ শৌচালয়ৰ কোনো ব্যৱস্থা কৰি দিব পৰা নাই এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা সেই মানুহসকলক কোনো ধৰণৰ সুবিধা এতিয়ালৈকে দিয়া নাই আমি দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰৰ ওচৰত আৰু আমাৰ দৰং জিলাৰ DC মহোদয়নীৰ ওচৰত আমি দাবী উত্থাপন কৰিছিলোঁ যিসকল মানুহক ধলপুৰত উচ্ছেদ কৰা হ'ল সেইসকল মানুহক অচিৰেই মাটিৰ পাট্টা প্ৰদান কৰিব লাগিব আৰু যিসকল মানুহ বৰ্তমান মুকলি আকাশৰ তলত আছে তেওঁলোকক চৰকাৰে যথোপযুক্ত সুবিধা তেওঁলোকে দিব লাগিব আৰু যদি নিদিয়ে সেই মানুহসকল কিন্তু তাতে নাখাই মৰিব লাগিব আৰু কালি আমি দেখা পাইছোঁ বহুত মানুহৰ ইতিমধ্যে বেমাৰত আক্ৰান্ত হৈছে খোৱা পানীৰ অভাৱত লেতেৰা পৰিৱেশৰ মাজত তেওঁলোকে মুকলি আকাশৰ তলত আছে সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ সেই মানুহসকলক অচিৰেই তেওঁলোকে পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে কি ক'ব যোৱা দুদিন পূৰ্বে যোৱাকালি মাটিৰ দালাল অসমত প্ৰায় 500তকৈ নমস্কাৰ মই মুন দেউৰী মিষ্টাৰ মিছ এণ্ড কিডছ বৰমা বাক্সা ফেশ্বন শ্ব'ৰ অৰ্গেনাইজাৰ হয় মিষ্টাৰ মিছ এণ্ড কিডছ বৰমা বাক্সা ছিজন 1 ছিজন 2 বহুত ভালে ছাকচেছফুল হৈ গৈছে মিষ্টাৰ এণ্ড মিছ বৰমা বাক্সাৰ আপোনালোকৰ মাজত ছিজন 3 আহি আছে যিখিনি পাৰ্টিচিপেট কৰিব বিচাৰে যিখিনি কণ্টেষ্টেণ্টে পাৰ্টিচিপেট কৰিব বিচাৰে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে এবাৰ ছিজন 3 আমি অডিশ্যন অসমৰ বিভিন্ন ঠাইত লোৱা হ'ব আৰু যোন ঠাইত অডিশ্যন অফলাইন ল'ব নোৱাৰিম আমি এইখিনিৰ পৰা আমি অনলাইন অডিশ্যন লোৱা হ'ব আপোনালোকৰ মাজত অডিশ্যন আহি আছে অডিশ্যন হ'ব আপোনাৰ টিহু পাঠশালা কোকৰাঝাৰ মছলপুৰ তামুলপুৰ গড়েশ্বৰ আৰু যোন ঠাইত অডিশ্যন আমি ল'ব নোৱাৰিম এই ঠাইবিলাকৰ আমি অনলাইন অডিশ্যন লোৱা হ'ব আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকে এইখন শ্ব'ত পাৰ্টিচিপেট কৰিব বিচাৰিলে আমাৰ স্ক্ৰীনত নম্বৰ দিয়া আছে পাৰ্টিচিপেট কৰিব বিচাৰিলে ইণ্টাৰেষ্ট থাকিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব দেশ বুলি আমি জানিছিলোঁ সেই অসমত আজি RSSৰ নিৰ্দেশত RSSৰ শ্ৰুতলিপিৰ মতে আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় এই সমন্বয় তেখেতসকলে ভংগ কৰি দিয়াৰ কাৰণে অহৰহ ৰাজনীতি আৰম্ভ কৰিছে যিটো নেকি সমগ্ৰ অসমবাসীৰ কাৰণে অতিকৈ অনাগত সময়ত দুখ লগা এটা ঘটনা হ'ব গৈ আছে গতিকে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ অনাগত সময়ত যদি ভাৰতীয় নাগৰিক এজনকো কোনো কাৰণত আপোনালোকে উচ্ছেদৰ ব্যৱস্থা কৰে সংস্থাপন যদি কৰি পেলাই আপোনালোকে উচ্ছেদ কৰে আমাৰ কোনো ক'বলগীয়া নাই কিন্তু যদি সংস্থাপন অবিহনে এনেকুৱা ধৰণৰ অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলায় তেতিয়াহ'লে কিন্তু আমচুয়ে হাত সাৱটি বহি নাথাকিব সমগ্ৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আলাপ আলোচনাৰ মাধ্যমত কিন্তু আপোনালোকক এই বিজেপি চৰকাৰক কিন্তু আমি ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিয়াৰ কাৰণে আমি বাধ্য থাকিম আৰু আজিৰ এই কাৰ্যসূচীৰ জৰিয়তেই তাত যিসকল ব্যক্তি
আজি জমৰ যাতনাত ভুগি আছে সেইসকলকো আমি সমবেদনা বাক্সা জিলা সমিতিৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকক যি অমানৱীয় উচ্ছেদ কৰা হৈছে সেই বিচাৰ নিশ্চিন্তভাৱে সমগ্ৰ অসমৰ মানুহক আস্থাত বিশ্বাসত ৰাখি পেলাই আমচুৱে কিন্তু আমি অনাগত সময়ত ল'ম সেইখিনি আপোনালোকক কথা দিছোঁ সকলৰ কথা নক'ব তেওঁলোক একোজন আজি এনেকুৱা ভাৱ দেখা গৈ আছে তেওঁলোক মাত্ৰ আমাৰ কান্দত ভৰি থৈ পেলাই আজি মানে তেওঁলোকে বিধানসভা পাইছে আৰু তেওঁলোকে চাৰ্টিফিকেটটো পাই গ'ল নহয় বিধায়কৰ চাৰ্টিফিকেটটো পাই গ'ল মানে তেওঁলোকে বিধায়ক নাথাকিলেও পেঞ্চনটো পাব বাকী জাতি জাহান নামে যাওক তেওঁলোকৰ কোনো কথা নাই গতিকে এইসকলকো সংযত হৈ অনাগত সময়ত চলাৰ কাৰণে মই আহ্বান জনাইছোঁ বহুত দায়িত্ব আছিল আজিৰ তাৰিখত সংখ্যালঘু 31 জন বিধায়ক থকাৰ পিছত সংখ্যালঘু সম্প্ৰদায়ৰ পৰা 2জন MP থকাৰ পিছত তেওঁলোকে কিন্তু কোনো ধৰণৰ তেনেকুৱা বল্ড ষ্টেপ লোৱা আমি দেখা নাপালোঁ আজি আপোনালোকৰ জৰিয়তে তেখেতসকলক আহ্বান জনাম আজি জাতিৰে দুৰ্দিনৰ সময়ত প্ৰত্যেকে আপোনালোকে অন্তত দল মত নিৰ্বিশেষে একত্ৰিতভাৱে বহি পেলাই আপোনালোকৰ সন্মুখৰ পৰা আপোনালোকে নেতৃত্ব লওক চৰকাৰকো ভৰাই দিয়াৰ কাৰণে কিন্তু হেজাৰ মানুহ আপোনালোকৰ নিশ্চিতভাৱে পাছত থাকিব নিশ্চিতভাৱে আপোনালোকে মানুহৰ সঁহাৰি পাব এইখিনি আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য আপোনালোকে এই সময়ত সংকটৰ সময়ত আপোনালোকৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ যি ভোট লৈ পেলাই আপুনি আজি গাদী দখল কৰিছে যি ভোট লৈ পেলাই আজি বিধায়ক হৈছে আপোনালোকে অন্তত নিজৰ জাতিটোৰ সেই ভোটাৰসকলৰ কথা ভাবি আপোনালোকে সন্মুখৰ পৰা নেতৃত্ব লোৱাৰ কাৰণে মই পুনৰবাৰ আহ্বান জনাইছোঁ गिबियावनो बयनिसिमबो खुलुमनाय बावहरनाय जाबाय आंनि मुङा थरायना कृतिका बर' मिस्टार एन्ड मिस किड्स बरमा बाक्सानि सिजन 2 नि विनारमोन आरो नैबे सिजन 3 फैगासिनो दं नोंथांमोना जाय इन्टारेस्टेड दं बेयाव बाहागो लानो हायो नोंथांमोनखौ बे सिजन 3 आव बाहागो लानो थाखाय गुरै खावलायनाय जाबाय खुलुमबाय आंनि मुङा सुरजित देउरि आं सिजन 1 मिस्टार एन्ड मिस बरमा बाक्सानि विनारमोन एबार सिजन 3 आव मुन्देउरिजों अर्गेनाइजार हिसाबै दंफायो एबार सिजन 3 नि अडिशना नोंथांमोननि गेजेराव फैगासिनो दङ एबारनि सिजन 3 नि अडिशनखौ जोङो थाबैनो दाब जायगायाव खुंनो लादों जायगाफोरा जाबाय टिहु पाठशाला गरेश्वर तामुलपुर बरमा ओमफ्राय मुसलपुर आरो क'क्राझाराव एबारनि अडिशनखौ जोङो मोननै रोखोमै लानाय जागोन अनलाइन आरो अफलाइनाव इन्टारेस्टेड पार्टिसिपेन्ट्सफोरखौ आं अडिशनाव पार्ट लाफैनो थाखाय खावलायनाय थाबाय गोजोन নমস্কাৰ মই মুন্দেউৰি মিষ্টাৰ মিছ এণ্ড কিডছ বৰমা বাক্সা ফেশ্বন শ্ব'ৰ অৰ্গেনাইজাৰ হয় মিষ্টাৰ মিছ এণ্ড কিডছ বৰমা বাক্সা সিজন 1 সিজন 2 বহুত ভালে সাকসেসফুল হৈ গৈছে মিষ্টাৰ এণ্ড মিছ বৰমা বাক্সাৰ আপোনালোকৰ মাজত সিজন 3 আহি আছে যিখিনি পাৰ্টিচিপেট কৰিব বিচাৰে যিখিনি কণ্টেষ্টেণ্টে পাৰ্টিচিপেট কৰিব বিচাৰে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে এবাৰ সিজন 3 আমি অডিশ্যন অসমৰ বিভিন্ন ঠাইত লোৱা হ'ব আৰু যোন ঠাইত অডিশ্যন অফলাইন ল'ব নোৱাৰিম আমি এইখিনিৰ পৰা আমি অনলাইন অডিশ্যন লোৱা হ'ব আপোনালোকৰ মাজত অডিশ্যন আহি আছে অডিশ্যন হ'ব আপোনাৰ টিহু পাঠশালা কোকৰাঝাৰ মছলপুৰ তামুলপুৰ গড়েশ্বৰ আৰু যোন ঠাইত অডিশ্যন আমি ল'ব নোৱাৰিম এই ঠাইবিলাকৰ আমি অনলাইন অডিশ্যন লোৱা হ'ব আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকে এইখন শ্ব'ত পাৰ্টিচিপেট কৰিব বিচাৰিলে আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া আছে পাৰ্টিচিপেট কৰিব বিচাৰিলে ইণ্টাৰেষ্ট থাকিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ধন্যবাদ बे जोंनि सिजन 3 नि विनार्सफोरनो कैश प्राइज होनाय जागोन आरो कैश प्राइजजों लोगोसे पर्टफोलियो फटोशूट थागोन मैगजीन शूट थागोन आरो अफिशियल भिडिअ शूट थागोन आरो मिस्टार मिस एन्ड किड्स बरमा बाक्सा विनार्सर বাবে कैश प्राइज कैलेंडार शूट मैगजीन शूट फटो शूट और अफिशियल भिडिओ शूट থাকিব आशा करो আপোনালোকে আমাৰ এখন শ্ব'ত পাৰ্টিচিপেট কৰিব ধন্যবাদ खुलुमबाय आंनि मुङा थरायना दैजि देउरि आं बे बरमा मिस्टार एन्ड मिस बरमा बाक्सा जितु सिजन 3 नि श' जानो गोनां बेयाव जों सानैबो ग्रुमार हिसाबै पार्ट लानो नागिरदों इन्टारेस्टेड केन्डिडेट्सफोरा पार्टिसिपेट अडिशनाव पार्टिसिपेट खालामनो थाखाय जों रिक्वेस्ट खालामबाय
खुलुमबाय आंनि मुङा ताबिता देउरि एबारनि बे मिस्टार एन्ड मिस बोरामा सिजन 3 आव अफिशियल ग्रुमार हिसाबै दं सो एज ए ग्रुमार आं नोंथांमोनखौ जायफोरा इन्ट्रेस्टेड दं बेयाव अडिशन होफैनो थाखाय आं खावलायहरनाय थाबाय गोजोन्थों गिबियावनो बयनिसिमबो खुलुमनाय बावहरनाय जाबाय आंनि मुङा थरायना कृतिका बर' मिस्टार एन्ड मिस किड्स बरमा बाक्सानि सिजन 2 नि विनारमोन आरो नैबे सिजन 3 फैगासिनो दं नोंथांमोना जाय इन्ट्रेस्टेड दं बेयाव बाहागो लानो हायो नोंथांमोनखौ बे सिजन 3 आव बाहागो लानो थाखाय गुरै खावलायनाय जाबाय खुलुमबाय आंनि मुङा सुरजित देउरि आं सिजन 1 मिस्टार एन्ड मिस बरमा बाक्सानि विनारमोन एबार सिजन 3 आव मुन्देउरिजों अर्गेनाइजार हिसाबै दंफायो एबार सिजन 3 नि अडिशना नोंथांमोननि गेजेराव फैगासिनो दङ एबारनि सिजन 3 नि अडिशनखौ जोङो थाबैनो दाब दाब जायगायाव खुंनो लादों जायगाफोरा जाबाय टिहु पाठशाला गरेश्वर तामुलपुर बरमा ओमफ्राय मुसलपुर आरो क'क्राझाराव एबारनि अडिशनखौ जोङो मोननै रोखोमै लानाय जागोन अनलाइन आरो अफलाइनाव इन्ट्रेस्टेड पार्टिसिपेन्ट्सफोरखौ आं अडिशनाव पार्ट लाफैनो थाखाय खावलायनाय थाबाय गोजोन নমস্কাৰ মই মুন্দেউৰি মিষ্টাৰ মিছ এণ্ড কিডছ বৰমা বাক্সা ফেশ্বন শ্ব'ৰ অৰ্গেনাইজাৰ হয় মিষ্টাৰ মিছ এণ্ড কিডছ বৰমা বাক্সা সিজন 1 সিজন 2 বহুত ভালে সাকসেসফুল হৈ গৈছে মিষ্টাৰ এণ্ড মিছ বৰমা বাক্সাৰ আপোনালোকৰ মাজত সিজন 3 আহি আছে যিখিনি পাৰ্টিচিপেট কৰিব বিচাৰে যিখিনি কন্টেষ্টেণ্টে পাৰ্টিচিপেট কৰিব বিচাৰে আপোনালোকে আমাৰ লগত কন্টেক্ট কৰিব পাৰে এবাৰ সিজন 3 আমি অডিশ্যন অসমৰ বিভিন্ন ঠাইত লোৱা হ'ব আৰু যোন ঠাইত অডিশ্যন অফলাইন ল'ব নোৱাৰিম আমি এইখিনিৰ পৰা আমি অনলাইন অডিশ্যন লোৱা হ'ব আপোনালোকৰ মাজত অডিশ্যন আহি আছে অডিশ্যন হ'ব আপোনাৰ টিহু পাঠশালা কোকৰাঝাৰ মছলপুৰ তামুলপুৰ গড়েশ্বৰ আৰু যোন ঠাইত অডিশ্যন আমি ল'ব নোৱাৰিম এই ঠাইবিলাকৰ আমি অনলাইন অডিশ্যন লোৱা হ'ব আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকে এইখন শ্ব'ত পাৰ্টিচিপেট কৰিব বিচাৰিলে আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া আছে পাৰ্টিচিপেট কৰিব বিচাৰিলে ইণ্টাৰেষ্ট থাকিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ধন্যবাদ बे जोंनि सिजन 3 नि विनार्सफोरनो कैश प्राइज होनाय जागोन आरो कैश प्राइजजों लोगोसे पर्टफोलियो फटोशूट थागोन मैगजीन शूट थागोन आरो अफिशियल भिडिओ शूट थागोन आरो मिस्टार मिस एन्ड किड्स बरमा बाक्सा विनार्सर বাবে कैश प्राइज कैलेंडार शूट मैगजीन शूट फटो शूट और अफिशियल भिडिओ शूट থাকিব आशा करो আপোনালোকে আমাৰ এখন শ্ব'ত পাৰ্টিচিপেট কৰিব ধন্যবাদ खुलुमबाय आंनि मुङा थरायना दैजि देउरि आं बे बरमा मिस्टार एन्ड मिस बरमा बाक्सा जितु सिजन 3 नि श' जानो गोनां बेयाव जों सानैबो ग्रुमार हिसाबै पार्ट लानो नागिरदों इन्ट्रेस्टेड केन्डिडेट्सफोरा अडिशनाव पार्टिसिपेट खालामनो थाखाय जों रिक्वेस्ट खालामबाय खुलुमबाय आंनि मुङा ताबिता देउरि एबारनि बे मिस्टार एन्ड मिस बोरामा सिजन 3 आव अफिशियल ग्रुमार हिसाबै दं सो एज ए ग्रुमार आं नोंथांमोनखौ जायफोरा इन्ट्रेस्टेड दं बेयाव अडिशन होफैनो थाखाय आं खावलायहरनाय थाबाय गोजोन्थों